কথাটো যোনে বুজি নাপাব তাক বুজাব দিগদাৰ। ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ৩.৫% যিকোনো ৰাজ্য চৰকাৰে ঋণ লয় আৰু সেইটো বিধানসভাই আমাক বান্ধি দিছে যে 3.5% অফ ষ্টেট GDP আপোনালোকে লোন ল'ব পাৰে। আমি 3.5ৰ ওপৰত যোৱা নাই, কিন্তু আজিৰ পৰা 10 বছৰ আগতে 3.5% মানে ২০০০ টকা আছিল। আজি যেতিয়া GDPটো বাঢ়িব 3.5টোৰ মূল্যটোৱে বাঢ়ি গৈ থাকিব। গতিকে বিধানসভাই যি আইন বনাই দিছে যে চৰকাৰে ইমানেই ঋণ ল'ব পাৰে আৰু যিটো ভাৰতৰ সকলো চৰকাৰে লয় তাতকৈ অসমে এটকাও বেছি লোন লোৱা নাই। এতিয়া 11,000 বুলি ক'লে ক'ব 11,000 লোন লৈছে, কিন্তু এইবাৰ আমাৰ মুঠ ঘৰুৱা উৎপাদন 4 লাখ টকা স্পৰ্শ কৰিব, 4 লাখ কোটি টকা। গতিকে যোনে এইটোৰ লগত জড়িত নহয় তেওঁলোকে বস্তুটো বহুত বুজি নাপাব যে দিছ ইজ কোৰিলেটেড উইথ দ্য ষ্টেট GDP। এই বছৰ যদি মোক 1 লাখ GDP মোৰ বাঢ়ি যায় তেতিয়াহ'লে মই তাৰ বিপৰীতে 3,500 কোটি টকা লোন ল'ব পাৰোঁ। এইটো ৰিজাৰ্ভ বেংক, ভাৰত চৰকাৰ সকলোৱে বান্ধি দিয়া নিয়ম আৰু সেই নিয়মটোৰ বাহিৰত অসম যোৱা নাই। আৰু এইটো বিধানসভাত FRBM আইনৰ জৰিয়তে বিধানসভাই এইখিনি অনুমতি দি থৈ দিছে যে আপুনি এইখিনি কৰিব পাৰে। এতিয়া টকাটো ক'লে কনফিউজ হৈ যায়, আচলতে পাৰ্চেণ্টেজটো আমি উই আৰ মেইনটেইনিং ডেট পাৰ্চেণ্টেজ।